মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই বিশেষজ্ঞ কুমাৰ নাথ। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ৰাজনীতি বিজ্ঞানৰ সমসাময়িক বিশ্ব ৰাজনীতিৰ ৭ম অধ্যায় সাম্প্ৰতিক বিশ্বত নিৰাপত্তা। ইয়াত আজি আমি পুংখানুপুংখভাৱে এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। আগৰ অধ্যায়সমূহ পাবৰ কাৰণে তলত লিংক দিয়া আছে, ডেছক্ৰিপশ্যনত মই লিংককেইটা দি দিছোঁ, তাৰ পৰা তোমালোকে চাব পাৰা। আৰু নতুন ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ নাম কিশোৰ কুমাৰ নাথ নামটি ছাবস্ক্ৰাইব কৰিব, তেতিয়াহ'লে ভিডিঅ'সমূহ সোনকালে তোমাৰ ওচৰলৈ পাই যাব। আমি প্ৰথমতে এই অধ্যায়টো আৰম্ভণিতে নিৰাপত্তানো কি সেইটো আমি জানি লওঁ। সাধাৰণতে যিকোনো ধৰণৰ ভয় বা ভাবুকিৰ পৰা মুক্ত হ'বলৈ লোৱা সুৰক্ষা ব্যৱস্থাটোক কি বুলি কোৱা হয়? নিৰাপত্তা বুলি কোৱা হয়। আমাৰ জীৱনত বহু ধৰণৰ ভাবুকি আহে, ভয় বা ভাবুকি আহে। তাৰ পৰা বাচিবৰ কাৰণে বা সুৰক্ষিত হৈ থাকিবৰ কাৰণে যিটো আমি সুৰক্ষা ব্যৱস্থা লওঁ সেইটোক কি বুলি কয়? নিৰাপত্তা বুলি কোৱা হয়। সাম্প্ৰতিক বিশ্বত এই নিৰাপত্তা ধাৰণাটো দুই ধৰণে আলোচনা কৰা হয়। প্ৰথমটো হ'ল পৰম্পৰাগত নিৰাপত্তা আৰু দ্বিতীয়টো হ'ল অপৰম্পৰাগত নিৰাপত্তা। এইবাৰ আমি পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্যনো কি আছে? সাধাৰণতে পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটো কেৱল ৰাষ্ট্ৰকেন্দ্ৰিক। ৰাষ্ট্ৰ এখনৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাই, তাৰ চাৰিসীমাটো সুৰক্ষা কৰাই এই পৰম্পৰাগত ধাৰণাটোৰ লগত জড়িত। ইয়াৰ বাহিৰে বেছি বিষয়বস্তু সামৰি নলয়। ৰাষ্ট্ৰ এখনক দুই ধৰণে আক্ৰমণ কৰা হয় বা ভাবুকি আহিব পাৰে। এটা হ'ল বাহ্যিক আৰু এটা হ'ল আভ্যন্তৰীণ। বাহ্যিকটো তোমালোকে গম পাইছা, সেইটো বাহিৰৰ পৰা আহে, আৰু আভ্যন্তৰীণ ভাবুকিটো দেশখনৰ ভিতৰৰ পৰাই আহে। এই দুই ধৰণৰ ভাবুকিৰ পৰা দেশখনক ৰক্ষা কৰাটোৱে হ'ল পৰম্পৰাগত নিৰাপত্তাৰ মূল বিষয়। অপৰম্পৰাগত নিৰাপত্তা ধাৰণাটো কেৱল ৰাষ্ট্ৰক লৈয়ে ব্যস্ত হৈ নাথাকে। ই মানৱ জাতিলৈ অহা সকলো ধৰণৰ ভাবুকি সামৰি লয়, যেনে সন্ত্ৰাসবাদ, মহামাৰী, বিশ্ব দৰিদ্ৰতা, প্ৰব্ৰজন আদি। অৰ্থাৎ ইয়াৰ মূল উদ্দেশ্য হ'ল মানৱ জাতিক নিৰাপত্তা দিয়া। পৰম্পৰাগত নিৰাপত্তাৰ পৰিসৰ সীমিত, আনহাতে অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাৰ পৰিসৰটো বহল। ইয়াত তৃতীয় পাৰ্থক্যটো হ'ল পৰম্পৰাগত নিৰাপত্তা ধাৰণাটো মুখ্যতঃ সামৰিক শক্তিৰ লগত জড়িত। অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে মানৱ জাতিৰ অস্তিত্ব বিপন্ন কৰা সকলো ধৰণৰ ভাবুকিকে সামৰি লয়। এটা প্ৰশ্ন হ'ল, মানৱ জাতিয়ে সন্মুখীন হোৱা ভাবুকি কেইটামানৰ নাম লিখা বা নতুন ভাবুকিৰ নাম লিখা। তোমালোকে লিখিব পাৰা সন্ত্ৰাসবাদ, স্বাস্থ্যৰ প্ৰতি অহা বেমাৰবিলাক, যিবিলাক মহামাৰী বুলি কওঁ, বিশ্ব দৰিদ্ৰতা, এইবিলাক। এটা বিষয় হ'ল গোলকীয় নিৰাপত্তা মানে কি বুজা? সাধাৰণতে কিছুমান ভাবুকি কোনো এখন নিৰ্দিষ্ট দেশতে কি হৈ নাথাকে, সীমাবদ্ধ হৈ নাথাকে, আৰু ই সমগ্ৰ বিশ্বলৈ কি আনিব পাৰে? ভাবুকি আনিব পাৰে। এনেকুৱা ধৰণৰ ভাবুকিৰ পৰা বিশ্বক যিটো নিৰাপত্তা দিয়া হয় বা যিটো সুৰক্ষা ব্যৱস্থা এটা কৰা হয় তাক কি বুলি কয়? গোলকীয় নিৰাপত্তা বুলি কয়। যেনে ধৰা আমাৰ বহু ধৰণৰ সমস্যা আছে, বিশ্বৰ দৰিদ্ৰতা আছে, গোলকীয় উষ্ণতা আছে। এইবিলাক সমাধানৰ কাৰণে, সুৰক্ষাৰ কাৰণে কি হয়, কি বিষয় জড়িত হৈ থাকে? গোলকীয় নিৰাপত্তা জড়িত হৈ থাকে। পৰম্পৰাগত নিৰাপত্তা বা মানৱীয় নিৰাপত্তা মানেনো কি? অপৰম্পৰাগত নিৰাপত্তা বা মানৱীয় নিৰাপত্তাৰ ধাৰণাটোৱে ৰাষ্ট্ৰলৈ অহা অকল সামৰিক ভাবুকিৰ দিশটোকে গুৰুত্ব দি নাথাকে। এই দিশটোক অতিক্ৰম কৰিও এটা ব্যাপক পৰিসৰৰ ভাবুকি কিছুমান তেওঁলোকে সামৰি লয়। এই ধাৰণাটোৱে সামৰি লয়, যিবিলাকে মানুহৰ অস্তিত্ব বিপন্ন কৰি তুলিব পাৰে। ই ৰাষ্ট্ৰৰ নিৰাপত্তাতকৈ মানৱ জাতিৰ নিৰাপত্তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে, অৰ্থাৎ মানৱ জাতিৰ সুৰক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তো হ'ল বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? ইয়াৰ প্ৰথমটো হ'ল নিবাৰক বা ডিটেৰেঞ্চ। এই নীতি অনুসৰি যুদ্ধখন বাধা দিয়া নীতিটোক যুদ্ধ নিবাৰক বুলি কোৱা হয়। উদাহৰণস্বৰূপে যেতিয়া কিউবা সংকটটো দুয়োখন শক্তি গোটৰ মাজত যুদ্ধ হ'ব খোজো হোৱা নাছিল, এই নীতিৰ বাবে হ'ল প্ৰতিৰক্ষা বা ডিফেন্স। অৰ্থাৎ যুদ্ধখন সীমিত কৰা নাইবা যুদ্ধখন সমাপ্ত কৰা নীতিটোক প্ৰতিৰক্ষা বুলি কোৱা হয়। উপাদানটো হ'ল ক্ষমতাৰ ভাৰসাম্য বা বেলেঞ্চ অফ পাৱাৰ। তোমালোকে জানা বিশ্বত দুই ধৰণৰ ৰাষ্ট্ৰ থাকে, কিছুমান শক্তিশালী, কিছুমান দুৰ্বল।
এই দুৰ্বল ৰাষ্ট্ৰসমূহে তেওঁলোকৰ যদি কিবা শক্তিশালী প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ থাকে তেনেহ'লে তেওঁলোক সামৰিক শক্তি বৃদ্ধি কৰি নাইবা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰি বা কাৰিকৰী শক্তি বৃদ্ধি কৰি কি কৰিব পাৰে শক্তিশালী ৰাষ্ট্ৰৰ সৈতে সমান ক্ষমতা আনি ক্ষমতাৰ ভাৰসাম্য আনিব পাৰে। ৰূপে যেতিয়া 1998 চনত ভাৰতে পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটাইছিল তেতিয়া ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক কি কৰিছিল ভাৰতৰ সৈতে সমান ক্ষমতা আনিবৰ কাৰণে তেওঁলোকেও পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল। এইটো এটা ক্ষমতা ভাৰসাম্যৰ ৰক্ষাৰ কাৰণে চেষ্টা কৰাৰ উদাহৰণ। এইটো উপাদান হ'ল মিত্ৰজোঁট বা মিত্ৰ শিবিৰ গঠন এলায়েন্স বিল্ডিং। অৰ্থাৎ এই উপাদান বা নীতি অনুসৰি ৰাষ্ট্ৰ কিছুমানে কি কৰে জোঁট বন্ধন বা মিত্ৰতা স্থাপন কৰে যাতে কোনো ৰাষ্ট্ৰই এই সদস্য ৰাষ্ট্ৰ মিত্ৰজোঁটৰ সদস্য ৰাষ্ট্ৰক যদি আক্ৰমণ কৰে তেনেহ'লে মিত্ৰজোঁট গোষ্ঠীটোৱে সমূহীয়াভাৱে সেই আক্ৰমণ একেলগে প্ৰতিহত কৰিব। উদাহৰণস্বৰূপে নাটো ৱাৰশ্ব'পেক্ট আদি। অন্য এটা প্ৰশ্নলৈ আহোঁ, প্ৰব্ৰজন আৰু মানৱ নিৰাপত্তাৰ মাজত সম্পৰ্ক কি আলোচনা কৰা। সাধাৰণতে প্ৰব্ৰজন মানে মানুহে যেতিয়া এখন ঠাই এৰি বা নিজৰ দেশখন এৰি অন্য এখন ঠাই বা দেশলৈ যায় তাক কি বুলি কয় প্ৰব্ৰজন বুলি কয়। এই প্ৰব্ৰজনে অপৰম্পৰাগত নিৰাপত্তালৈ তথা মানৱ নিৰাপত্তালৈ কি আনিছে বহুতো ধৰণৰ ভাবুকি আনিছে। প্ৰব্ৰজনকাৰীসকলক তোমালোকে দেখিবলৈ পোৱা যে তেওঁলোকৰ মানৱ অধিকাৰসকলে ভংগ হৈ থাকে। তেওঁলোকে বহু শিশুসকল অনাহাৰে থাকিব লাগে বা ডাঙৰসকলেও অনাহাৰে থাকিব লাগে। তেওঁলোকে বহুতে শিক্ষা নাপায়। আনকি কি হয় এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া যায় সেই যিখন দেশলৈ যায় সেই দেশখনত যেতিয়া তেওঁলোকক থাকিবৰ কাৰণে সংস্থাপন নিদিয়ে তেওঁলোকৰ অৱস্থা আৰু বেয়া হৈ যায়। ফলত বহু হাজাৰ লাখ মানুহ কি হৈ গৈছে মৃত্যু পৰ্যন্ত ঘটিছে। বিভিন্ন কাৰণত কি হয় মানুহবিলাক প্ৰব্ৰজন কৰে। কিছুমান কৰ্মসংস্থানৰ কাৰণে কিছুমান যুদ্ধ বা ৰাজনৈতিক অত্যাচাৰৰ বাবে বা প্ৰাকৃতিক দুৰ্যোগৰ বাবেও কি হয় প্ৰব্ৰজন হয়। আৰু এনেকুৱা ধৰণে হোৱা প্ৰব্ৰজনে কি কৰে মানৱ নিৰাপত্তালৈ কি আনে ভাবুকি আনে। এটা কথা মন কৰিবা যে প্ৰব্ৰজনৰ ফলত যে অকল প্ৰব্ৰজনকাৰীসকলৰ যে নিৰাপত্তা নোহোৱা হয় এনে নহয়। যিখন দেশলৈ প্ৰব্ৰজন হয় সেই দেশখনৰ জনসাধাৰণৰ নিৰাপত্তালৈ কি আনে ভাবুকি আনে। এটা প্ৰশ্ন হ'ল প্ৰব্ৰজন আৰু শৰণাৰ্থীৰ মাজত আন্তৰ্জাতিক নিয়ম অনুসৰি পাৰ্থক্য কি। সাধাৰণতে দেখাত এনেকুৱা লাগে যে প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু এনে নহয়। আন্তৰ্জাতিক নিয়ম অনুসৰি এটা পাৰ্থক্য আছে। তাৰে এটা হ'ল যিসকল ব্যক্তিয়ে ভাল জীৱন যাপনৰ কাৰণে বিশেষকৈ দৰিদ্ৰতাৰ পৰা মুক্ত হ'বৰ কাৰণে বা কৰ্মসংস্থান বিচাৰি নিজৰ অঞ্চল বা ৰাষ্ট্ৰ এৰি অন্য অঞ্চল বা ৰাষ্ট্ৰলৈ গুচি যায় তেওঁলোকক কি বুলি কয় প্ৰব্ৰজনকাৰী বুলি কোৱা হয়। আনহাতে প্ৰাকৃতিক দুৰ্যোগ যুদ্ধ ৰাজনৈতিক অত্যাচাৰৰ বাবে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ কি হয় পলাই যায় আৰু এওঁলোকক কি বুলি কয় শৰণাৰ্থী বুলি কয়। অন্য এটা পাৰ্থক্য হ'ল অবৈধ প্ৰব্ৰজনকাৰীসকল যিখন দেশলৈ প্ৰব্ৰজন কৰে সেই দেশখনে আন্তৰ্জাতিক নিয়ম অনুসৰি অবৈধ প্ৰব্ৰজনকাৰীসকলক আশ্ৰয় দিবৰ বাবে বাধ্য নহয়। আনহাতে শৰণাৰ্থীসকলক অন্য ৰাষ্ট্ৰই আশ্ৰয় দিয়ে। বিষয়লৈ আমি আগবাঢ়োঁ, সেইটো হ'ল বিশ্ব দৰিদ্ৰতা। সাধাৰণ অৰ্থত দৰিদ্ৰতা মানে কি? এইটো হ'ল ব্যক্তিৰ এটা জীৱনৰ এটা অৱস্থা য'ত জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় নিম্নতম সুবিধাখিনিও নাপায়। ধৰা অন্ন নাপায়, পিন্ধিবলৈ কাপোৰ নাপায়, চিকিৎসা নাপায়, শিক্ষা নাপায়। এনেকুৱা এটা অৱস্থাক আমি কি বুলি কওঁ দৰিদ্ৰ বা দৰিদ্ৰতা বুলি কওঁ। আৰু এই দৰিদ্ৰতা অৱস্থাটো বা এই দৰিদ্ৰতা যিটো সমস্যা মানৱ জাতিৰ কাৰণে যিটো এটা প্ৰত্যাহ্বান আহিছে সেইটো কোনো এখন নিৰ্দিষ্ট দেশৰে সমস্যা নহয়। এই সমস্যাটো গোটেই বিশ্বকে কি কৰিছে সামৰি লৈছে। সেয়েহে ইয়াক কি বুলি কয় বিশ্বৰ দৰিদ্ৰতা বুলি কোৱা হয়। বিভিন্ন কাৰণত বিশ্বৰ দৰিদ্ৰতাৰ হেৰিটো বাঢ়ি গৈছে। প্ৰথমটো হ'ল জনসংখ্যা বৃদ্ধি, সামৰিক সংঘৰ্ষ আদি বিভিন্ন কাৰণত কি হৈছে দৰিদ্ৰতাৰ সংখ্যা বাঢ়ি গৈছে, যিয়ে কি কৰিছে মানৱ জাতিৰ নিৰাপত্তাৰ প্ৰতি এটা ভাবুকি আনিছে। এটা নতুন বিষয়লৈ আমি আগবাঢ়োঁ, সেইটো হ'ল মানৱীয় নিৰাপত্তা বা মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজত সম্পৰ্ক কি। সাধাৰণতে অপৰম্পৰাগত নিৰাপত্তাৰ অন্যতম বিষয় বা তথা মানৱ নিৰাপত্তাৰ অন্যতম ভাবুকি হ'ল এই স্বাস্থ্যৰ প্ৰতি অহা ভাবুকিবিলাক অৰ্থাৎ বেমাৰবিলাক বা ৰোগবিলাক। বৰ্তমান বহু ধৰণৰ নতুন বেমাৰ আহিছে যিবিলাক কি কৰিছে মানৱ সমাজৰ প্ৰতি এটা নতুন প্ৰত্যাহ্বান আহিছে। আৰু সেই প্ৰত্যাহ্বানবিলাক ইমান সৰু সুৰা নহয়, বহুত ডাঙৰ প্ৰত্যাহ্বান আহিছে। আমি অতীততো যদি চাওঁ কিছুমান আমি শুনিবলৈ পাওঁ বা ইতিহাসতো পাওঁ যে কিছুমান গাঁও বা কোনো এখন বিশাল অঞ্চল কি হৈ গৈছে মহামাৰীৰ কাৰণে উচ্ছন্ন হৈ গৈছে। ঠিক তেনেকুৱা নতুন ভাইৰাছ বা নতুন বীজাণু কি হৈছে
সৃষ্টি হৈছে আৰু গোটেই বিশ্বতে মানৱ জাতিৰ প্ৰতি কি কৰিছে এটা ভাবুকি আনিছে নতুনকৈ অহা কিছুমান বেমাৰ যেনে ইবলাৰ কথা লিখিব লাগিব বা সোৱাইন ফ্লুৰ কথা লিখিব লাগিব নতুনকৈ আমাৰ বৰ্তমান চলি আছে কৰোনাৰ বিষয়ে লিখিব লাগিব এইবিলাকে কি কৰিছে গোটেই বিশ্বতে কোনো এখন নিৰ্দিষ্ট দেশ বুলি নহয় গোটেই বিশ্বতে কি মানৱ নিৰাপত্তা প্ৰত্যাহ্বান আনিছে এইবিলাক বেমাৰ যে অকল মানুহকে সামৰি লৈছে এনে নহয় বহু জীৱ জন্তুকে সামৰি লৈছে উদাহৰণস্বৰূপে তোমালোকে ক'ব পৰা সোৱাইন ফ্লু বাৰ্ড ফ্লু ইত্যাদি এইবিলাক বেমাৰে কি কৰিছে মানুহৰ টকা পইচাও কি কৰিছে বহুত ক্ষতি সাধন কৰিছে উদাহৰণস্বৰূপে ক'ব পাৰোঁ আমি ইংলেণ্ডত যিটো পগলা গৰু বেমাৰ হৈছিলে যিটো বেমাৰটো ৰোগৰ নাম পগলা গৰু বেমাৰ বুলি কোৱা হয় তাৰ ফলত ব্ৰিটেনত লাখ লাখ ডলাৰৰ কি হৈছিল লোকচান হৈছিলে আনকি ভাৰততো পক্ষীজ্বৰৰ কাৰণে বহুতো পক্ষী কি কৰিব লগা হৈছিল নিধন কৰিব লগা হৈছিল ফলত দেশখনত কোটি কোটি টকাৰ লোকচান হৈছে সেয়েহে সময় আহি পৰিছে যে এনেধৰণৰ ৰোগ নিৰাময়ৰ কাৰণে এটা শক্তিশালী নিৰাপত্তাৰ বেষ্টনী গঢ়ি উঠিব লাগে